হেল্ল' গাইছ, কি খবৰ? ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি অন্য এটা নতুন ব্লগ। আজি যিটো মই দেখাব গৈ আছোঁ সকলোৱে চিনিয়ে পায়। মই মুছলমান গাঁৱৰ ৰাজা আলি সুন্দৰ বলীয়া মূৰটো অলপ বেমাৰ হৈ আছিলে, অসুস্থতা হৈ আছিলে। মানে চবেই গমেই পায় এই বছৰ মানে গৰু ম'হৰ অলপ বেমাৰ আহিছিলে, বসন্ত ওলাইছিলে ম'হটো। এতিয়া বহুত সুস্থ। কিন্তু চাওক আজি সম্পূৰ্ণ ভিডিঅ'টো। ৰাজা আলি মই মুছলমান গাঁও সুন্দৰ ম'হ। মুঠিব আহে আনিছে ৰাখ কিন্তু কমা নাই দেই। খোৱা কৰাই কিন্তু সিহঁতে কমা নাই। একো নকয়। যা দেই আনাখন দেখা পাব। আনাখন বন্দী কৰি দিলা নহয়। নাই মাৰিবা নলি যা যাবি নে এতিয়া? মই গ'লো কোটৰ মুখত বস্তু এটা আনিবৰ কাৰণে, ম'ম' আনিবৰ কাৰণে, ৰিহানৰ কাৰণে। তাতে লগ পাইছোঁ। ঘৰৰ পৰা ওলাই কিনে আহিবৰ কাৰণে ওলাইছে। ওলাইছোঁ তো এতিয়া ক'ত যাবৰ কাৰণে ওলাইছে। মই ক'লোঁ তই কিয় তহঁত খোলা মাটত মানুহ নাই, চব কৰি দে ঘৰে ঘৰে সোমাই দে। যাওঁতো কি কৰিবি? ঘৰত ধুবগৈ। Islam.